গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আজি মৰ্ণিঙতে মই খুন্দিবলৈ লৈছোঁ পিঠাগুড়ি খুন্দি আছোঁ মাইনাৰ লগত পিঠা বনাম বুলি পেলাই। চ' মেচিনতে খুন্দিছোঁ মিক্সাৰতে। চ' কুকুৰ এটা আছে আমাৰ ওচৰতে শুই পেলাই ঘৰৰ অৱস্থা কি কৰি থৈ দিছে দেখিছেনে? কাপোৰ কানি পেলাই একদম মানে। আৰু এতিয়া মই খুন্দি আছোঁ মাইনাৰ লগত পিঠাগুড়ি। তাই চালে বোলে, চ' তাই চালি আছে। চ' চাই থাকক তেতিয়াহ'লে। Set fire to your worries now. Tired of waiting and of hurrying. Baby, if your love is poison, I'll drink it and pour it down. Said you'd come, but you never came. Oh, my heart was waiting and I did the same. Let the crowd tell me why. And feast on sweet gossip supplies. I love him and hug him for no one else to see, and no one can stop me. আৰু এতিয়া পিঠাগুড়িখিনি খুন্দি হ'ল। তাই মানে পিঠাগুড়িৰ লগত খেলিবলৈ লাগিছে। মই পিঠাগুড়িখিনি ভাজিবলৈ লৈছোঁ এতিয়া। পূৰা ৰঙচুৱা হোৱাকৈ নাভাজোঁ, অলপমান মানে কেঁচা ভাৱটো মাৰিবৰ কাৰণে ভাজি থৈ দিওঁ, নহ'লে ইমান গৰম পৰিছে যে গোন্ধাই যাব। চ' এইটো কাৰণে তাৰপিছত পিঠা বনাম এতিয়া। মই পিঠাগুড়িখিনি মানে কৰি দিওঁ, তাৰপিছত তাই কৈছে তাই পিঠা বনাব। চ' মই এইকণ মানে ভাজি লৈ পেলাই অলপমান ঠাণ্ডা হ'লে তেতিয়া পিঠাখিনি বনাম আৰু। চ' তেতিয়াহ'লে চাই থাকক। আৰু এইফালে দেখিছেনে পূৰা একদম আমি আহিছোঁ পাকঘৰলৈ। চ' এইকেইটাও আকৌ আহিলে ইয়ালৈ। তাত ৰুমত থাকোঁতেও তেনেকৈ কৰিছে আৰু ইয়ালৈ আকৌ আহিছে পাকঘৰলৈ। চ' এতিয়া মাইনা বোলে এবাৰ দুবাৰমান ভাজে। চ' তাই মানে ভাজিবলৈ ধৰিছে এতিয়া। আৰু এয়া পিঠা বনাইছোঁ আমি, পিঠাগুড়িখিনি ঠিক কৰি। আমাৰ মাইনাই পিঠা বনাইছে এতিয়া, এটা এটাকৈ হৈছে আৰু। মই পিঠাগুড়িখিনি কৰি দিলোঁ, তাই বনাই আছে এনেকৈ। তাইতো পিঠা বনাবলৈ খুব ভাল পায়। চ' তাই বনাই আছে আৰু ইফালে চাহ বহাই দিছোঁ মই। আৰু এইফালে এইকণ পিঠাগুড়িখিনি তাইক কৰি দিছিলোঁ, তাই বনাই আছে লাহে লাহেকৈ। আৰু এতিয়া চাহ অলপ খাই পেলাই আমি যাম আজি মন্দিৰলৈ মাইনাৰ লগত এনে অলপ চাকি জ্বলাব। আৰু এতিয়া আমি মন্দিৰ গৈছিলোঁ, মন্দিৰৰ পৰা আহিছোঁ মাইনা আৰু মই। কিবা খাই আহিলে। এতিয়া মাইনাক আনি দিছোঁ এইটো বাৰ্গাৰ, তাই বাৰ্গাৰ খাই বোলে। খোৱা গৰম কৰি দিছে আকৌ। বাৰ্গাৰ খাইছে তাই খাই লওক তেতিয়াহ'লে। আৰু আমি ঘৰলৈ আহি ভাত বনালোঁহি মই। এয়া ইফালে ৰঙালাও পকৰি বনাই আছোঁ ভাতৰ লগত খাবৰ কাৰণে, আৰু ইফালে ভেদাইলতা চব্জি, আৰু এই হ'ল মোৰ ৰঙালাও পকৰি। এইফালে বনাই থৈ দিছোঁ মই ভেদাইলতা চব্জি। আৰু এতিয়া আমি ভাত চাত খাই বৈ লৈ ৰেডি হৈ আকৌ এতিয়া দিব লাগিবগৈ হাঁহবোৰক। ভাত পানী খাই আজৰি এতিয়া আমি আহিছোঁ দানা পানী দিবৰ কাৰণে। হাঁহ মুৰ্গী আছে অলপ, এইকেইটা আমাৰ দেখিছেনে, আমাৰ এইকেইটা শহাপহু হয়। এই দুটা আছে আৰু বাকীকেইটা ক'ৰবাত থাকিলেগৈ, এইটো এটা আৰু এইটো এটা, চুনু আৰু মুনু, ইহঁত দুটাৰ নাম। আৰু বাকীকেইটা ক'ৰবাত থাকিলেগৈ এইকেইটা দেখিছেনে, ইমান কিউটি হয়, মোৰ বহুত ভাল লাগে। চ' আকৌ এতিয়া আছে হাঁহ আৰু মুৰ্গী, সেইকেইটা সিহঁতবোৰক আকৌ পানী দিওঁ এতিয়া। দানা দিয়াৰ কাৰণে কেনেকৈ ওচৰ চাপি আহিছে দেখিছেনে।
মানুহ সোমাই যোৱাৰ লগে লগে একদম মানে ওচৰ চাপি আহে আৰু তেতিয়াহ'লে চাই থাকা নোলাই ক'ত আহ 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 আহ